সরকার গ্রহণ করবে সরকারের যে কার্যসূচি আমি আমন্ত্রণ জানাই লগতে এই হুজুরতে এই পক্ষে আমি দেশ বিরোধী আন্দোলনের প্রস্তুত সরকারে আমার এখানে আইন প্রণয়ন করছি একমাত্র আদেশ করেছি প্রস্তুত করে ভারতে অন্নিবিষ্ট করা হচ্ছে অন্নিবিষ্ট করে যে অধিকার ভারত সরকারে আমার কারণে Takam Mising Mima Kabang তিনিটা যৌথ উদ্যোগত আজি জনাই জিলা কমিটি আজি আমি জোৰ সমদল ইয়াত অনুষ্ঠিত কৰিছো। ইয়াতে আমি 15খন আঞ্চলিকৰ পৰা ইয়াত প্ৰতিনিধিত্ব আমাৰ 700ৰো অধিক ইয়াত উপস্থিত হৈছে। আজি ইয়াৰ আমাৰ জোৰ সমদলৰ মূলত উদ্দেশ্য হৈছে আমাৰ ইয়াত জোনাই ইয়াৰ দাঁতিকাষৰীয়া এৰিয়াত যিদৰে আমাৰ অবৈধ বাংলাদেশী মিয়াই ইয়াত কাঠফুলাৰ বিষাক্ত কাঠফুলাৰ দৰে যি বাঢ়ি গৈছে তাক অসম চৰকাৰে এই কাঠফুলাৰ দৰে বিষাক্ত কাঠফুলাৰ দৰে বাঢ়ি অহা অবৈধ বাংলাদেশী মিয়াক উচ্ছেদ অভিযান আগবঢ়াইছে আৰু এই কাৰ্যসূচীক আমি তাকাম মিচিং পৰিণ কেবাঙে পূৰ্ণ সহযোগিতা আগবঢ়াইছো। লগতে দ্বিতীয়তে আমি বৰ্তমান এই সমাজত ড্ৰাগছ বাং মাদক দ্ৰব্য ফলত সামাজিক ব্যাঘাত সৃষ্টি হোৱা আমাৰ সমাজত ব্যাধি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তাকে আমি সজাগতামূলক হিচাপে আজি জোৰ সমদল ইয়াত অনুষ্ঠিত কৰা হৈছে। প্ৰথম কথা 1951 চনৰ 13 মাৰ্চত ঘোষণা কৰা মুৰকং চেলেক ট্ৰাইবেল বেল্টত অবৈধভাৱে বাংলাদেশী মিয়াই দখল কৰা আমি দেখিবলৈ পাইছো। 1951 চনতে ঘোষণা কৰা ট্ৰাইবেল মুৰকং চেলেক বেল্টত আপোনালোকে দেখিছে 8,46,000 বিঘা ভূমি আছিল। এই ভূমি কিন্তু বাংলাদেশী মিয়াই কিন্তু লাহে লাহে কিন্তু দখল কৰিবলৈ আগবাঢ়িছে। গতিকে ই অসমৰ কিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে অত্যন্ত দুখৰ বিষয়। অনাগত সময়ত আমি এই বাংলাদেশী মিয়াই অনাগত সময়ত অসমৰ কিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি প্ৰদান কৰা আমি দেখিবলৈ পাইছো। গতিকে বাংলাদেশী মিয়া যেতিয়ালৈকে এভেকশ্যন নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন গঢ়ি তোলা হ'ব। গতিকে বাংলাদেশী মিয়াসকলক আজি আমি অখিয়াই দিব বিচাৰিছো, আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা তালি টোপোলা বান্ধি আপোনালোকে নিজৰ গৃহস্থানলৈ আপোনালোকে ঘূৰি যাওক, অন্যথা আমি একশ্যন ল'বলৈ আমি আগবাঢ়ি যাম। আৰু প্ৰশাসনক আমি অনুৰোধ কৰিব বিচাৰিছো, দাবী জনাব বিচাৰিছো, প্ৰশাসনে 15 দিনৰ ভিতৰত জোনাই মুৰকং চেলেক জোনাই বেল ব্লকত জনজাতি আবেষ্টনী এলেকাত যে অবৈধভাৱে বেদখলকাৰী বাংলাদেশীসকলক এভেকশ্যন কৰিব লাগিব, অন্যথা আমি টিএমএমকে জনাই জিলা সমিতিয়ে কিন্তু আমি নিজে এভেকশ্যন কৰিবলৈ আমি আগবাঢ়ি যাম। গতিকে প্ৰশাসনক আকৌ অনুৰোধ কৰিব বিচাৰিছো, আপোনালোকে 15 দিনৰ ভিতৰত ইয়াত যিসকল বাংলাদেশী মিয়াই দখল কৰি আছে তেওঁলোকক এভেকশ্যন কৰক। আমি বিগত বৰ্ষত আমি দেখিবলৈ পাইছিলো যে বৰ্ষাৰণ্য প্ৰভা বৰ্ষাৰণ্য বনাঞ্চলৰ অমীপত কবুচাপৰিত অবৈধ বাংলাদেশী মিয়াই দখল কৰিছিল। বিগত বৰ্ষত এভেকশ্যন কৰিছিল। এই এভেকশ্যন কৰা বাংলাদেশী মিয়াই আজি ক'ত আছে? এই এভেকশ্যন কৰা বাংলাদেশী মিয়াই আজি এই জোনাই বজাৰে যতে ততে ঘূৰি ফুৰি আছে।
কাৰোবাৰ ভাড়া ৰুমত উমাই পিনি তেওঁলোকে ইয়াতে কাম কৰিছে, বেপাৰ কৰিছে। গতিকে ই অত্যন্ত চিন্তনীয় বিষয়। আজি খিলঞ্জীয়া মানুহৰ জাতিটোৰ প্ৰতি ভাষা, কৃষ্টি, সংস্কৃতি ভাবুকি প্ৰদান কৰিছে। গতিকে বাংলাদেশী মিয়াক যেতিয়ালৈকে এবেকশ্যন নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন কিন্তু তীব্ৰতৰ হৈ পৰিব। আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ ড্ৰাগছ বেপাৰীসকলক আমি 15 দিন সময় বান্ধি দিয়া হৈছিল, কিন্তু আজিলৈকে ড্ৰাগছ বেপাৰীসকলে কিন্তু তেওঁলোকে চাৰেণ্ডাৰ কৰা নাই, তেওঁলোকে খুন্দাপুট কৰা নাই, কেৰেপ কৰা নাই। যিসকল ড্ৰাগছ বেপাৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধ্বংস কৰিছে, যিসকল ড্ৰাগছ বেপাৰীয়ে যিসকল ভৱিষ্যত প্ৰজন্মক লৈ আমি জাতিটোৰ সপোন দেখোঁ, জাতিটো নিৰ্মাণৰ কাৰণে আমি সপোন দেখোঁ, এই ভৱিষ্যত প্ৰজন্ম আজি ড্ৰাগছৰ কবলত। গতিকে এই ড্ৰাগছ বেপাৰীসকলক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে কিন্তু হিচাপ দিব লাগিব। কিমানজনৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধ্বংস কৰি পেলালে আপোনালোকে, তাৰ হিচাপ কিন্তু আপোনালোকে এটা এটাকৈ দিব লাগিব। অন্যথা কিন্তু আপোনালোকে কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰা নহ'ব, কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। আপোনালোকে 15 দিনৰ সময় আমি বান্ধি দিছিলোঁ, আজিলৈকে ড্ৰাগছ বেপাৰীসকলে কিন্তু খুন্দাপুট নকৰাকৈ তেওঁলোকে আকৌ পুনৰ ড্ৰাগছ বেপাৰ আকৌ আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে হুঁচিয়াৰ হওক, আপোনালোকে এই কাম আজিৰ পৰা পৰিত্যাগ কৰক, নহ'লে আমাৰ অন্যথা আমি তীব্ৰতৰ আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ হৈ পৰিব। আমি চিনাক্ত কৰিছোঁ, আমি চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ, এই মুৰ্কংচেলেক ৰেলৱে ষ্টেচন, ৰেলৱে কলনীত আপোনালোকে দেখিব ইয়াত বাংলাদেশী মিয়াই যি দপদপনি চলাই আহিছে, তেওঁলোকৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে গৈ পিনি আপোনালোকে বাতৰি পৰিৱেশন কৰিব পাৰে। আপোনালোকে তাত গৈ পিনি তাৰ এক্সপিৰিয়েঞ্চটো ল'ব পাৰে, যি ধৰণে বাংলাদেশী মিয়াই তাৰ ৰেলৱে কলনীত তেওঁলোকে অবৈধ চৰকাৰী ভূমিত বেদখল কৰি আহিছে। কিন্তু ট্ৰাইবেল বেল্ট ব্লকৰ আমাৰ নীতি, এই নীতি কিন্তু আজি কিন্তু বিপদাপন্ন। মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট ব্লক আজি সুৰক্ষিত হোৱা নাই, অবৈধভাৱে তেওঁলোকে মাটি কিনা বেচা কৰা আমি দেখিবলৈ পাইছোঁ। অবৈধভাৱে তেওঁলোকে ইয়াতে ঘৰ নিৰ্মাণ কৰিছে, চৰকাৰী আঁচনি লাভ কৰিবলৈ তেওঁলোকে অক্ষম হৈছে। গতিকে বাংলাদেশী মিয়া আমি কেইবাটাও আমি স্থান আমি আইডেণ্টিফাই কৰিছোঁ, কেইবাটাও স্থানত আমি পৰিদৰ্শন কৰিছোঁ। চিগা জিপিটো আছে বাংলাদেশী মিয়া, চিগা জিপিত চিগা গাঁও পঞ্চায়ত কেনেকৈ তাত সোমাই পিনি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল, এই কথা কিন্তু অতিকৈ চিন্তনীয় বিষয়। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি আজি ধ্বংসৰ পথলৈ গৈ আছে। খিলঞ্জীয়া ভাষা, কৃষ্টি, সংস্কৃতি ভাবুকি আহিছে এতিয়া। গতিকে আমি আকৌ কৈছোঁ, আমি 15 দিনৰ সময় আমি বান্ধি দিছোঁ। যদি এই 15 দিনত এবেকশ্যন নকৰে প্ৰশাসনে, আমি নিজে TMK জনাই জিলা সমিতিয়ে গৈ আমি হিচাপ কৰি এটা পৰিয়ালক গৈ আমি হিচাপ কৰি আমি এবেকশ্যন কৰিবলৈ আমি আগবাঢ়ি যাম। গতিকে দুটা কথাক লৈ আজি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে আজি যি জোৰ সমদল জোনাই বজাৰত অনুষ্ঠিত কৰিছে। প্ৰথম কথাটো হৈছে জোনাই অঞ্চলৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত যেনেধৰণে বাংলাদেশীয়ে ইয়াত কাঠফুলাৰ দৰে দিনক দিনে ফুলি উঠিছে, সেই তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে চৰকাৰক 15 দিন আমি সময় দিব বিচাৰিছোঁ। এই 15 দিনত যদি তেওঁলোকে এই বাংলাদেশীসকলক যদি উচ্ছেদ নকৰে বা বাংলাদেশীসকলে যদি এই 15 দিনৰ ভিতৰত তেওঁলোকে টালি টিপলা বান্ধি নিজৰ স্বগৃহলৈ যদি ঢাপলি নেযায়, তেতিয়াহ'লে কিন্তু আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতি আমি নিজাববীয়াকৈ আমি একশ্যন ল'বলৈ বাধ্য হ'ম। আৰু দ্বিতীয়টো কথাটো হৈছে যি আমাৰ ড্ৰাগছ আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে জোনাই অঞ্চলটো আমি ড্ৰাগছ মুক্ত জোনাই হিচাপে আমি চাব বিচাৰোঁ। সেই উদ্দেশ্যে আমি টাকাম মিচিং পৰিণ কেবাঙে বিগত সময়তো আমি জোনাই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসকলক লগত লৈ আমি ড্ৰাগছ অভিযান কাৰ্য আমি ৰূপায়িত কৰি আহিছোঁ। সমান্তৰালভাৱে আজি পুনৰবাৰ আমি ড্ৰাগছ বেপাৰীসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। পুনৰবাৰ যে আমি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে এই ড্ৰাগছ বেপাৰীসকলক কেতিয়াও আমি সমৰ্থন নকৰোঁ। আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে নিজে এই ড্ৰাগছ বেপাৰৰ পৰা আঁতৰি থাকক, নহ'লে আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে আমি কিন্তু নিজাববীয়াকৈ একশ্যন ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি 50 জনতকৈ অধিক ড্ৰাগছ পেডলাৰক আমি আৰক্ষী প্ৰশাসনক চমজাই দিবলৈ আমি সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত যদি আৰু বাচি থকা সেই ড্ৰাগছ পেডলাৰসকলে যদি তেওঁলোকৰ যি কাৰ্য, সেই কাৰ্য যদি বন্ধ নকৰে, তেতিয়া কিন্তু আমি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে আমাৰ যি একশ্যন মুড, সেই একশ্যন মুড আকৌ আমি আৰম্ভ কৰিম।